नैबे भिडिअखौ हाग्रामा महिलारी सारनि भिडिअ बियो मोजाङै नायलांनानै जोबनायाव कमेन्ट हरबानो जाबाय। আমারও মান সম্মান আছে মই মাথা পিছত যদি নাহে আৰু আমাৰ তেজপুৰ চলো যাত্ৰাৰ আচল উদ্দেশ্যটো হ'ল অঞ্চলত উন্নয়ন, অঞ্চলত শান্তি, অঞ্চলত একতা ৰক্ষা। সেইবিলাক উদ্দেশ্য লৈয়ে মইতো নহয় আমি সকলো একেলগে লগ লাগে এই যাত্ৰাটো আমি কৰি আছোঁ। উদ্দেশ্য একো বেলেগ নাই, শান্তি লাগে, একতা লাগে, উন্নয়ন লাগে বাছ। আৰু ওদালগুৰি হিচাপে আমাৰ বহুত উন্নয়নমূলক কাম হৈ আছে। ইয়াত মিনি ছেক্ৰেটাৰিয়েট হ'বলৈ গৈ আছে, ইয়াত স্পৰ্টছ একাডেমি হ'বলৈ গৈ আছে, ইয়াত ধনশিৰি নদীৰ ওপৰত দলং হ'বলৈ গৈ আছে আৰু বহুত উন্নয়নমূলক আমি বিচাৰিছোঁ। ওদালগুৰিত অতি সোনকালে মেডিকেল কলেজ হওক, ওদালগুৰিত অতি সোনকালে ষ্টেট ইউনিভাৰ্চিটি হওক, সেইফালে আমি এইবিলাক দাবী জনাই আছোঁ মানে অলপ সময়ৰ ভিতৰত এইবিলাক হোৱাৰ সম্ভাৱনাটো আছে। আপোনালোকে 4টা সমষ্টি বিজেপিক দিম বুলি কৈছে অলৰেডি, কিন্তু মই কোৱা নাই। এইটোতো চব দলত থাকে, কংগ্ৰেছৰো থাকে, প্ৰতিবাদ হোৱাটো কংগ্ৰেছৰো থাকে, বিজেপিৰো থাকে, UPPLৰো থাকে, AGPৰো থাকে, BPFতো থাকিব। চব মানুহৰ চিন্তাধাৰা সন্তুষ্ট কৰাটো সকলো দলত সম্ভৱ নহয়। কংগ্ৰেছেও সন্তুষ্ট কৰিব নোৱাৰে, বিজেপিও নোৱাৰে, কোনোবা AGPও নোৱাৰে। দল হিচাপে অলপ বিৰোধিতা কৰা থাকিবই। তো ইয়াৰ মাজেদি আমি কাম কৰিব লাগিব। আমাৰ উদ্দেশ্য হ'ল BTC অঞ্চলত 15টা সমষ্টি আছে, আমি NDA হিচাপে 15টা চিটটো জিকাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব। এতিয়ালৈ আমি যিটো তথ্য আপোনাৰ প্ৰতিটো সমষ্টিতে 6জন 7জন এই ধৰণৰ আচলতে প্ৰাৰ্থিত্ব প্ৰত্যেকে আগবাঢ়িছে, এতিয়া কি ধৰণৰ প্ৰাৰ্থীক আপোনালোকে অগ্ৰাধিকাৰ দিব? নাই, আমাৰ উদ্দেশ্য সেইটোৱে, UPPLৰ হওক বা কোনোবা BJPৰে হওক বা কংগ্ৰেছৰ হওক, যিমান দলৰ নেতা কৰ্মীসকলে আমাৰ দলত আহিছে আমি স্থান দিম, কাম কৰিবলৈ আমি সুবিধা দিব। আমাক সকলোকে লাগে, আমি সকলোৱে একেলগে মিলি জুলাই কাম কৰিব আমি বিচাৰিছোঁ। সকলোকে আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম। সেইটো নতুন, সেইটো পুৰণা বুলি নহয়। আমাক লাগে ইউনিটি, আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। সেইটোৱে, যদি আপুনি উন্নয়ন বিচাৰিছে জাগাত, যদি আপুনি পিচ শান্তি বিচাৰিছে, যদি আপুনি জাগাত একতা বিচাৰিছে, সকলোকে আমি লৈ পেলাইহে কাম কৰিব পাৰিব। তো যিমান আহিছে আমি আদৰিছোঁ, ভাল লাগিছে, আমি একেলগে কাম কৰিম। ফৰ্মেল ডিক্লেয়াৰ চিট শ্বেয়াৰিং যেতিয়া নেকি ইলেকশ্যন ঘোষণা হ'ব সেইদিনা হৈ যাব। UPPLৰ কি হ'ব নহ'ব এইটো প্ৰমোদ বড়ো বা UPPLৰ নেতা কৰ্মীহে জানে, মই কি ক'ম। UPPLৰ NDAত আছে, NDAত থাকিলে কি হ'ব, প্ৰমোদ কাকো চিনি নাপায়, সি নিজে কাটি পালে হয়। এতিয়া সি নিজে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী কি হৈ আছে, ভাইচ প্ৰেচিডেণ্ট কি হৈ আছে, কোন ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি হৈ আছে হোৱা নাই, তাৰ খবৰে নাই। তাৰ নিজৰ জাগা পালে হ'ল, নিজকে লৈ ব্যস্ত। মুখ্যমন্ত্ৰী আপোনালোকক কথা পাতিব দিছে UPPLৰ চিফ মিনিষ্টাৰ হিচাপে ক'ব পাৰে, চিফ মিনিষ্টাৰ ডাঙৰীয়া CM হিচাপে ক'ব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰিব। চিফ মিনিষ্টাৰ হিচাপে সকলো পাৰ্টিকে মিলি পেলাই থকাটো চিফ মিনিষ্টাৰ হিচাপে সেইটো ক'ব পাৰে। এইটো কোৱাটো ডাঙৰ কথা নহয়, কোৱাটো উচিত, ক'ব পাৰে, আমি না নক'ম বা বেয়া নাপায়, কিন্তু পাৰ্টি হিচাপে ক'ব নোৱাৰে। চিফ মিনিষ্টাৰ হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আপিল কৰিছে, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মিলিজুলি থাকক, এইটো চিফ মিনিষ্টাৰ হিচাপে আপিল কৰাটো ডাঙৰ কথা নহয়, পাৰে, কিন্তু পাৰ্টি হিচাপে নোৱাৰে। কাৰ লগত মোৰ আলোচনা প্ৰয়োজনে নাই, আগতো আলোচনা কৰা নাই। আপোনালোকৰ লগত আলোচনা হয়তো, কিন্তু প্ৰমোদ বড়োৱে বিচাৰে, মই বিচৰা নাছিল। মই BTC নিৰ্বাচনত আগত মই কি কৈছিল, লাগিলে আমি 20টা খেলিম, আহক। দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়োক মোৰ লগত বহাৰ কথা আছিল, ক'ত
দীপেন বড়ো ইলেকশ্যন এতিয়া মনত পৰা নাই নেকি ইহঁতে আগৰ কথাবিলাক দীপেন বড়ো ৰাজনীতিত আহিব বুলি কৈছে আহক খেলক আৰে Thank you very much for watching. Love you all.